Hello guys, welcome back my YouTube channel. আজি নতুন আৰু এটা ভিডিও লৈ আহিছো। প্ৰধানমন্ত্ৰী আৱাস যোজনা পঞ্চায়ত ৱাইড লিষ্ট জিঅ' টেগ কৰা প্ৰকাশ হৈছে আৰু এই জিঅ' টেগ লিষ্ট আপুনি কেনেকৈ আপোনাৰ মোবাইল ফোনত চেক কৰিব এই ভিডিঅ'ত সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু যদি কোনোবা মোৰ চেনেলত নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব আৰু চাৰ্চত টাইপ কৰিব Geo Tag List Assam 2023 আৰু চাৰ্চ কৰি দিব। আপুনি এইটো পেজত আহি যাব। আপোনাৰ সুবিধাৰ কাৰণে এই পেজটোৰ লিংকটো আমাৰ ডেছক্ৰিপশ্যনত দিম, তাত ক্লিক কৰিলে আপুনি এইটো সাইডত আহি যাব। অহাৰ পিছত ইয়াতে চাওক PMAYG পাৰ্মানেণ্ট ৱাইট লিষ্ট, অলপ স্ক্ৰল ডাউন কৰিব। আপুনি যিটো প্ৰথম অফিচিয়েল চাইট হ'ব ইয়াতে ক্লিক কৰি দিব আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াতে চাওক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, এইটো আপোনাৰ হোৱাইট লিষ্ট হয়। আপুনি ইয়াতে কাষতে চাওক এভেইলেবল ইয়াতে ক্লিক কৰি দিব আৰু অকে আহিব, অকেত ক্লিক কৰি দিব। অলপ স্ক্ৰল ডাউন কৰিব। ইয়াতে চাওক অল ষ্টেট পাব, অল ষ্টেট চিলেক্ট কৰিব, আসাম চিলেক্ট কৰি ল'ব। স্ক্ৰল ডাউন কৰিব, চিলেক্ট ক্লিক কৰি আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় জিলাটো ইয়াৰ পৰা বাছি ল'ব। আকৌ স্ক্ৰল ডাউন কৰিব, চিলেক্ট ক্লিক কৰিব, আপোনাৰ ব্লকটো চিলেক্ট কৰি ল'ব আৰু অলপ ৱেইট কৰিব। স্ক্ৰল ডাউন কৰিব, আকৌ চিলেক্ট ক্লিক কৰিব, আপোনাৰ যিটো জিপিটো ইয়াৰ পৰা ওলাই ল'ব আৰু চিলেক্ট কৰিব। স্ক্ৰল ডাউন কৰিব, ইয়াতে চাওক এটা কেপচা আছে, আপোনাৰ হয়তো বেলেগ আহিব। কেপচাটো আপুনি প্লাছ মাইনাছ কৰি টাইপ কেপচাত এণ্টাৰ কৰিব আৰু ছাবমিট কৰি দিব। মই কেপচাটো ছাবমিট কৰি আপোনালোকক দেখুৱাই আছোঁ। কেপচাটো এণ্টাৰ কৰাৰ পিছত ইয়াতে চাওক আপোনাৰ কাষত আছে ছাবমিটত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। মোৰ কেপচাটো ভুল হৈছে, মই এণ্টাৰ কৰি আপোনালোকক দেখুৱাই আছোঁ। কেপচাটো দিয়াৰ পিছত ছাবমিট কৰি দিব আৰু অলপ ৱেইট কৰিব। যদি কোনোবা আমাৰ চেনেলত নতুন ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা হেল্পফুল ভিডিঅ' পাবৰ কাৰণে। আপুনি ইয়াতে চাওক ডাউনলোড এক্সেল আৰু ডাউনলোড PDF। আপুনি ডাউনলোড PDFত ক্লিক কৰি আপোনাৰ মোবাইল ফোনত ডাউনলোড কৰি আপুনি এইখন লিষ্ট আপুনি চাব পাৰিব। এনেকৈ আপোনাৰ পঞ্চায়তৰ সম্পূৰ্ণ লিষ্ট মানুহৰ নাম এনেকৈ আপুনি চাব পাৰিব। জিঅ' টেগ কৰা ৱাইটিং লিষ্ট হয় এইটো। এনেকৈ আপুনি লিষ্টখন আপুনি আপোনাৰ মোবাইল ফোনত চেক কৰি চাব পাৰিব। সম্পূৰ্ণ পঞ্চায়তৰ লিষ্ট আৰু নাম, বেংক ডিটেইলছ সম্পূৰ্ণ এনেকৈ আপুনি চাব পাৰিব। মই আশা কৰোঁ আপুনি ভিডিঅ'টো বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।